মানুহক ইমানকৈ সময় নিদিব, যাৰ বাবে এদিন আপোনাক এই মানুহজনে অৱহেলা কৰিব। কাৰোবাৰ অৱহেলাৰ পাত্ৰ হোৱাতকৈ সকলোবোৰ সময়মতে কৰাই ভাল। সঁচা ভালপোৱা কেতিয়াও এনেকুৱা হ'ব নোৱাৰে যে প্ৰত্যেকটো সময়তে ভালপোৱা মানুহজনৰ লগত কল SMS কৰি থাকিবই লাগিব। প্ৰত্যেকটো সময়তে যদি আপুনি SMS কল কৰিয়ে থাকে, তেনেহ'লে আপোনাৰ কৰিবলগীয়া কামখিনি কোনে কৰিব? আপুনি জীৱনটোত কেনেকৈ আগুৱাই যাব? আপুনি এটা বিগ জিৰ' হ'ব, তাৰ বাহিৰে বেলেগ একো হ'ব নোৱাৰে। আপুনি যে বিগ জিৰ' হোৱাৰ লগে লগে আপোনাক সেই ভালপোৱা মানুহজনেও আপুনি বিগ জিৰ' হোৱা বাবে সেই মানুহজনে আপোনাৰ পৰা লাহে লাহে আঁতৰিবলৈ ল'ব। তেতিয়া আপুনি পস্তাব যে জীৱনটোত মই কি কৰিলোঁ, কিয় এনেকুৱা কৰিলোঁ, কিয় নিজৰ জীৱনটো নিজেই ধ্বংস কৰিলোঁ। সময় কাৰো বাবে ৰৈ নাথাকে, সেইবাবে সকলোবোৰ কাম সময়মতে কৰাই ভাল। আজি যদি আপুনি সকলোবোৰ কাম সময়মতে কৰিলেহেঁতেন, তেনেহ'লে আপোনাৰ সেইটো দিন নাহিলহেঁতেন। সকলোবোৰ কাম সময়ৰ আগত ভাবিব শিকক। ভালপোৱাটোকেই জীৱন বুলি কেতিয়াও নল'ব, কাৰণ সেই ভালপোৱাজন বা জনীয়ে আপোনাৰ লগত গোটেই জীৱন থাকিব নে নাথাকে একো ঠিক নাই। আগত জীৱনটো গঢ়ক, তাৰপিছত সকলোবোৰ উপভোগ কৰক। হয়, মানুহৰ জীৱনত ভালপোৱা লাগে,